হেল্ল' গাইজ, গুড মৰ্ণিং আৰু নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ বাৰু। আজি হৈছে আপোনাৰ বুধবাৰ, আজি 10 ডিচেম্বৰ। চাওঁতে চাওঁতে বছৰটি পাৰেই হ'ল আৰু 21 দিন আছে। তাকে যোৱাকালি বছৰটো সোমাইছিলেহে ৰকম লাগিছে। মানে যোৱাকালি জানুৱাৰীটো মাহটো সোমাইছিলে, নতুন বছৰটি সোমাইছিলে। আজি চাওঁতে চাওঁতে 10 ডিচেম্বৰ হ'লেই আৰু 21 দিনৰ পিছত বছৰটি সম্পূৰ্ণ হ'ব। পিছত নতুন বছৰত আকৌ আমি ভৰি দিম। ব'লক তেনে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাওঁচোন আজিৰ দিনটো কি কি কৰিব পাৰোঁ, কি কি দেখাব পাৰোঁ। তেনেহ'লে চাই থাকিবা মোৰ ভিডিঅ'টি। ধানখিনি মৰণা হোৱাৰ পিছত আপোনাৰ খেৰখিনি আছে, খেৰখিনি এতিয়া মেজি লগাব লাগিব। আৰু মেজি লগোৱাৰ আগতে তাত চাং বনাব লাগিব। গতিকে দেখাবলৈ চেষ্টা কৰিম কিধৰণে চাং বনাই মেজি লগাই। এই চাৰ্টিফিকেট অবিহনে ইঞ্জিনিয়াৰিঙৰ কাম কৰিম এতিয়া। গতিকে চাব আৰু জনাব দেই। এইখিনি হৈছে বাঁহ আৰু এইখিনি জেগাতে বনাব লাগিব। এইটো দি থকা হৈছে আৰু ওচৰৰে খুৰা এজন আছে, এয়া আমাৰ হেড ইঞ্জিনিয়াৰ। আৰু এইবোৰ হৈছে খেৰ। গাঁত খান্দি আছোঁ, গাঁত খান্দিব লাগিব খুঁটাবোৰ লগাবলৈ, চাং পাতিবলৈ। এইকণ জেগাত মানে বৰষুণৰ পানী জমা হয় আৰু পথাৰটো অলপ দ আছে। এইখিনি এইটো ফাইনেল লুক ধানখিনি। তাৰপিছত ফাইনেল লুকটো হৈছে এইটো চাং বনি গৈছে। এতিয়া মেজি লগাব লাগিব দেই। খেৰখিনি উঠাব লাগিব। বাৰীখনত আহি কিবা এটা আমেজ লাগে। মানে এনেকৈ চব্জিবোৰ হৈ থকা দেখি শাৰী শাৰীকৈ, সেইটো কাৰণে ঘনে ঘনে আপোনালোকক দেখাই লোভ লগাই আছোঁ দেই। বেছি লোভ নলগাব আকৌ, নহ'লে আকৌ সমস্যা হৈ যাব। মানে অলপ লোভ সামৰি ৰাখিব আৰু চাই থাকিব। একদম দিনটো কৰ্মব্যস্ততা পাৰ কৰিলোঁ আৰু বহুতখিনি বস্তু আবদ্ধ কৰিব নোৱাৰিলোঁ নিজৰ মোবাইলটোত, আৰু কেইটামান বস্তু তাৰে মাজত কেপচাৰ কৰিছোঁ, ভিডিঅ' ৰূপে প্ৰস্তুত কৰিছোঁ। এইখিনি আছিলে আজি মোৰ দিনটোৰ সৰু সুৰা কৰ্মৰ ভিডিঅ'টি, আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব, চাব আৰু জনাব ভিডিঅ'টি কেনেকুৱা হৈছে। আৰু বৰ বিশেষ অভিজ্ঞতাও নাই ভিডিঅ' বনোৱাত, গতিকে ভিডিঅ'টি চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। মই গা পা ধুই ৰেডি হ'লোঁ, একদম কানি কাপোৰ সলাই এতিয়া অলপ ৰাস্তাৰ ফালে ওলাই যাওঁ। আজিলৈ ইমানে, ধন্যবাদ, বাই বাই, জয় অসম। ফেচবুকত এটি ভিডিঅ' আপলোড কৰিছোঁ, আপোনাৰ ৰিয়েকশ্যন ভিডিঅ' হয়, গতিকে সেইটো চাব। আৰু ফেচবুক পেজটো শুভানন্দ ৰাজুৱাৰ নামেৰে আছে, গতিকে চাবচোন ভিডিঅ'টো কেনেকৈ হৈছে জনাব আপোনালোকে। মানে বিশেষ টপিক এটাত বনাইছোঁ। মানে যোৱাকালি যোৱা ৰাতি মনটো
টুকটুকা আছিল কথাত কওঁ উল্লেখ কৰিম বুলি, গতিকে ছ'চিয়েল মিডিয়াকে ব্যৱহাৰ কৰিছোঁ, উল্লেখ কৰিছোঁ আৰু জনাব আপোনালোকে চাব।